এইটো হৈছে মোৰ বাৰ ঘৰটো। গেটেৰ ভিতৰেদি সোমাই গ'লোঁ। বৰ্তমান বন্ধ কৰি, ইয়াতে এটা টেপ আছে। এইটো বেলেগ এটা ৰুম হয়, বেলেগৰ বা ওপৰত থাকে। এতিয়া চিৰি দি হৈ যাওঁ, বলক যাই থাকিব। এইফালে বেলেগৰ এপাৰ্টমেণ্ট হয়। এয়া বাইটি ঝুলি আছে, পিংকি বাইটিয়ে। এইফালে ঘৰ ধুই দিছে। এয়া বাই ৰুই থৈ দিছিলে বস্তু। এইখন স্কুল হয়, এখন স্কুল হয়, দেখা পায় ইয়াৰ পৰাই। ইয়াতো এটা টেপ আছে। অলপ ওপৰৰ পৰা লৈ আহি তাৰপিছত আপোনালোকক ঘৰটো দেখাই দিম। ওপৰলৈ আহি আছোঁ এতিয়া মই। আপোনালোকক ওপৰতো দেখাই আছোঁ। এইফালেও এটা ৰুম আছে, য'ত মানে আপোনালোকৰ ষ্ট'ৰ ৰুম বুলি ক'ব পাৰি আৰু। যোন মালিক হয়, সেই মালিকৰ ষ্ট'ৰ ৰুম হয়। এতিয়া খুলি দিওঁ। তুলসীৰ, এয়া বায়ে বিলাহী ৰুই থৈ দিছে। গাৰ্ডেনিং পূৰা কৰে মোৰ বায়ে। কিছুমান আছে ফুলযোৰ মই নাম নাজানো। এল'ভেৰাৰ গছ, পুদিনাৰ গছ, এইটো নৰসিংহৰ গছ আৰু ৰুই থৈছে। পিনে শাকৰো গছ আছে। ইয়াৰ পৰা খুব ধুনীয়া লাগে, চাওক। ইয়াৰ পৰা সৌখন স্কুল দেখাই আছিলোঁ যে আপোনালোকক, গাৰ্জেনে। বলক, আৰু তাৰে ওপৰত টেংকি আছে, কাৰণ ইয়াতে ভূমিকম্প নাহে আপোনালোকৰ। সেইকাৰণে আমাৰ এতিয়া তাতে স্পেচ থাকে, কিন্তু ইয়াতে স্পেচ নাই। মানি প্লেণ্ট, এতিয়া মই আপোনালোকক ভিতৰৰ পৰা দেখাই আছোঁ। এইটো ড্ৰয়িং ৰুমটো হয়। এইটো সেইফালেদি আপোনালোকক মই মাত দিছিলোঁ ন, এইটো ডাইনিংখন। ধুনীয়া লাগে। এইটো হৈছে কিটচেনটো।
কেনেকুৱা বনাইছে বাই নাজানো। তেনেকুৱা কৰি কেনে আছে। বা ওলাল। আপোনালোকক মই বাথৰুমটো দেখাই দিওঁ। দুটা বাথৰুম আছে, এইটো এটা আৰু এইটো এটা দেখাই দিওঁ। এইটো এটা ৰুম। মই বোলো ড্ৰয়িং ৰুমটো আকৌ এবাৰ দেখাই দিওঁ, কাৰণ ভাল কৰি ড্ৰয়িং ৰুমটো দেখুওৱা নাছিলোঁ যিহেতু, তো সেইকাৰণে দেখাই দিলোঁ এবাৰ। আপোনালোকক এইফালে দেখাইছোঁ, ইয়া চাওক চৰাই, এতিয়া বাঁহও সাজিছে। সেইটো এতিয়া বৰ্তমান ইয়াৰ ওপৰত উঠি কেনে যাওঁ, দেখাই আছোঁ। ইয়াতেও ভাল লাগে। উঠি আহিলোঁ। ইয়াতে পানীৰ ড্ৰামকেইটা আছে। ইয়াতে মানে বেছি অহা নাযায়। সেইখন স্কুলখন। এতিয়া আকৌ নামি যাওঁ, চিৰি হয়। মই বোলো তলৰ এপাৰ্টমেণ্টটো দেখাই দিওঁ আপোনালোকক, যিহেতু চাবিটো বাৰ লগতে আছিলে। সাধাৰণ তলৰ ফ্ল'ৰটো হয়তো এইটো এটা আলমিৰা আছে। আৰু ভিতৰৰ ৰুমতো গৈ আছোঁ।
আন্ধাৰ হৈ আছে সেয়া ৰুম এটা ওয়াশরুম এটা মিরর আছে মিরর কিচেনটো দেখালো আপোনালোক সকলো ভালে আছে আৰু মোৰ লগত শেষলৈ থকাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনে পালে